নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম আৰু এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশক ভাগ ভাগ হ'বলৈ নিদিওঁ, মুছলমানে কাৰো ওচৰত হিৰ নত নকৰে। পবিত্ৰ ঈদৰ দিনাই বংগ কন্যা মমতা বেনাৰ্জীৰ দৃঢ় প্ৰতিজ্ঞা, আমি দেশক ভাগ ভাগ হ'বলৈ নিদিওঁ, মুছলমানে কাৰো ওচৰত হিৰ নত নকৰে। দেশক ভাগ ভাগ কৰাসকলৰ বিৰুদ্ধে আমি জীৱন দিবলৈ সাজু। আমি কেতিয়াও সিংহা আক্ৰমণ নিবিচাৰোঁ। আল্লাহৰ ওপৰত আমাৰ ভৰসা আছে, লাগিলে আমি সেই দলসমূহৰ বিৰুদ্ধে যুঁজ দিম। মুছলমানৰ ভোট ভাগ ভাগ কৰাৰ হুংকাৰ দিয়ে বিজেপিয়ে, কিন্তু মুছলমানৰ ভোট ভাঙিবলৈ সাহস নাই বিজেপিৰ। আমি আমাৰ ন্যায়ৰ বাবে যুঁজ দিম। বিজেপিয়ে NRC আনিছিল, কিন্তু মই বংগত NRCৰ কাম হ'বলৈ নিদিওঁ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আগবাঢ়িছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ। মই 4-5 দিন ৰৈ চালোঁ, আজিৰ পৰা পুলিচে পুলিচৰ কাম কৰিব, এই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব নেকি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস। আজিৰে পৰা পুলিচে পুলিচৰ কাম কৰিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই 4-5 দিন ৰৈ চালোঁ বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাৰ্টীয়ে যিহেতু সমাধান কৰিব নোৱাৰিলে, গতিকে পুলিচেই সমস্যাৰ সমাধান কৰিব। পাৰ্টীয়ে সমস্যাটো সমাধান কৰিব বুলি মই আৰক্ষীক জনাইছিলোঁ। পাৰ্টীয়ে সমাধান নকৰি অংকিতাক বহিষ্কাৰ কৰিলে দলৰ পৰা, গতিকে এতিয়া আইনৰ ওপৰতে ভৰসা কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই একাউণ্টত সোমাব 2000কৈ টকা। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণৰ হিতাধিকাৰীলৈ সুখবৰ, দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 2000কৈ টকা। শীঘ্ৰেই 14 নম্বৰ কিস্তি মুকলি কৰিব দেশৰ মোদী চৰকাৰে। অহা 15 মে'ত কৃষকৰ একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা। মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নাম্বাৰ। ধন লাভ কৰিবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব বিশেষ 3টা কাম। নিৰ্দিষ্ট পৰ্টেলত কৰিব লাগিব আধাৰ সংযুক্ত, সম্পাদন কৰিব লাগিব eKYCৰ কাম। নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথিও সংলগ্ন কৰিব লাগিব। নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে দিব পাৰিব অভিযোগ। অনলাইন কৰোঁতে যিকোনো সমস্যাৰ সন্মুখীন হ'লে যোগাযোগ কৰক 036128000213 নম্বৰলৈ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আগবাঢ়িছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ। অংকিতা দত্তক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। অংকিতা দত্তক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক। দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে অংকিতা দত্তই দাখিল কৰিছিল এজাহাৰ। ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে লিংগ বৈষম্য, মানসিক নিৰ্যাতনৰ অভিযোগ আনিছিল অংকিতা দত্তই। অংকিতা দত্তৰ অভিযোগক লৈ জোকৰণিৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ ভিতৰচৰাত। APCCয়ে কাৰণ দৰ্শোৱাৰ জাননী দিছিল অংকিতা দত্তক। আজি উকলিছিল কাৰণ দৰ্শোৱাৰ জাননীৰ সময়সীমা। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আগবাঢ়িছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ। হিমন্ত চৰকাৰৰ দিনত হিন্দু ধৰ্মলৈ ঘূৰি আহিছে বহু লোক। হিমন্ত চৰকাৰৰ দিনত হিন্দু ধৰ্মলৈ ঘূৰি আহিছে বহু লোকে। বহু বছৰ পূৰ্বে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা একাংশ লোকে উভতিছে স্বধৰ্মলৈ। জাগিৰোডত পুনৰ হিন্দু ধৰ্মলৈ উভতিছিল 39 গৰাকী লোক। 2 নং কুঠৰী গাঁৱত 39 গৰাকী লোকে ধৰ্মান্তৰিত হ'ল হিন্দু ধৰ্মলৈ। জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠান। খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা 10টা পৰিয়ালৰ 39 গৰাকী সদস্যই গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। নিজৰ ধৰ্ম, ভাষা, কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ঘূৰি আহিছিল ধৰ্মলৈ। বিভিন্ন প্ৰলোভনৰ বলি হৈ এইসকল লোকে গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম। এই লোকসকলক পুনৰ নিজ ধৰ্মলৈ উভতাই অনাৰ প্ৰয়াস জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ।
বন্ধু বান্ধৱীসকল এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী মোদীলৈ মৃত্যুৰ ভাবুকি পত্ৰ। প্ৰধানমন্ত্ৰী মোদীলৈ মৃত্যুৰ ভাবুকি পত্ৰ। কেৰালাৰ বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ ভাবুকি পত্ৰ। কেৰালালৈ আহিলে আত্মঘাতী আক্ৰমণৰ সন্মুখীন হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 24-25 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কেৰালা ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে মোদী চৰকাৰ। ভাবুকি পত্ৰ লাভ কৰাৰ পাছতেই তদন্ত আৰম্ভ কৰিছে কেৰালা আৰক্ষীয়ে। জোচেফজন নাথু মুথামিলৰ নামত ভাবুকি পত্ৰ। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কেৰালাত। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটোত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।